2016 চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে দিয়া প্ৰতিশ্ৰুতি সন্মান জনাই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালী হিন্দু লোকসকলে বিজেপি দলক হিয়া উজাৰি ভোট দিছিলে। কিন্তু বৰ্তমানলৈকে বিজেপি দলে বাঙালী হিন্দু লোকসকলৰ কোনো এটা সমস্যা সমাধান কৰা পৰিলক্ষিত নহ'ল। ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থকা বাঙালী হিন্দু লোকসকলক মুকলি কৰি দিয়াৰ কথা আছিল। বিদেশী নামত নিৰন্তৰভাৱে বিদেশী নামত নোটিছ ইতিমধ্যে প্ৰেৰণ কৰা হৈ আছে। ইয়াৰ কোনো এটা সমস্যা সমাধান কৰা নহ'ল। আমি সংগঠনৰ তৰফৰ পৰা ছেটেলাইট কাউন্সিলৰ দাবী কৰিছিলোঁ, তেওঁ বাস্তৱত ৰূপায়িত নহ'ল। দ্য ইমিগ্ৰেশ্যন এক্সপালছন ফ্ৰম আছাম এক্ট এই আইনখন কাৰ্যকৰী কৰিবৰ কাৰণে আমি বাৰে বাৰে দাবী উত্থাপন কৰিছিলোঁ। অথচ IMDT আইন যেতিয়া বাতিল হয়, উক্ত ৰায়দানৰ 21 নম্বৰ পৃষ্ঠা স্পষ্টভাৱে উল্লেখ কৰা আছিলে যে এই আইনখন বাঙালী হিন্দু লোকসকলক সুৰক্ষিত কৰাৰ কাৰণে বাহাল ৰাখিব লাগে। আজিলৈকে ইয়াৰ কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰা নহ'ল। অতি দুৰ্ভাগ্যজনক কথা, সিদিনা অসম বিধানসভা মৰাণ মতক কমতাবৰ সাহিত্য পৰিষদ গঠন বিল পাছ কৰা হ'ল। কিন্তু বাঙালী হিন্দু লোকসকলক সুৰক্ষিত কৰাৰ কাৰণে আৰু বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ কাৰণে কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰা নহ'ল। অতি দুৰ্ভাগ্যজনক কথা, যিসকল বাঙালী হিন্দুৰ প্ৰতিনিধি অসম বিধানসভালৈ নিৰ্বাচিত হৈছে, তেওঁলোকে কোনো এটা শব্দ উচ্চাৰণ নকৰিলে, কোনো এটা দাবী উত্থাপন নকৰিলে, অথচ তেওঁলোকে নীৰৱ ভূমিকা গ্ৰহণ কৰা দেখা গ'ল। সেয়ে মই বাঙালী হিন্দুৰ জনপ্ৰতিনিধিসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে আপোনালোকে যাতে অসম বিধানসভাত তেজস্বী কণ্ঠে মাত মাতে, তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনালোঁ।